চেতিয়া স্বাগতম জনাইছোঁ তোমালোকক মোৰ অন্য এটা ক্লাছলৈ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ কাৰ্য আৰু শক্তি, ৱৰ্ক আৰু এনাৰ্জি, ক্লাছ 9ৰ এই পাঠটোৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটো ইতিমধ্যে মই পৰহি আপলোড কৰিছোঁ মোৰ ইউটিউব চেনেল ৰাজা চেতিয়া আছামত, আৰু ছেকেণ্ড ভিডিঅ'টো আজি তোমালোকৰ কাৰণে ৰেকৰ্ডিং কৰিছোঁ, আৰু খুব সোনকালে আমি কি কৰিম, এই ভিডিঅ'টো ৰিলিজ কৰিম তোমালোকৰ কাৰণে। এতিয়া কথাটো হ'ল কি, লাষ্ট ভিডিঅ'টোত মই তোমালোকৰ লগত ডিছকাছ কৰিছিলোঁ এটা পইণ্টত যে গতি শক্তি প্ৰকাশ ৰাখে। গাণিতিকভাৱে আমি তাক বিশ্লেষণ কৰিছিলোঁ কেনেকৈ আমি গতি শক্তি প্ৰকাশ কৰিব পাৰোঁ। কিন্তু সেইদিনাখন মই সময়ৰ অভাৱৰ কাৰণে থুলমূলকৈ দেখাই গৈছিলোঁ আৰু অকণমান পইণ্ট দুটামান এৰি থৈ গৈছিলোঁ আৰু দুটামান তোমালোকক ঘৰত কৰিবলৈ গৈছিলোঁ। কিন্তু আজি মই গোটেই বস্তুটো মোৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰিছে যে সম্পূৰ্ণৰূপে কৰি দিবলৈ, আৰু তেওঁলোকৰ সেই অনুৰোধৰ প্ৰতি মই সন্মান ৰাখি আজি মই ডিটেইলছটো তোমালোকৰ লগত আগবঢ়াব লৈছোঁ। এতিয়া গতি শক্তি প্ৰকাশ ৰাখি তোমালোকে বহীত নোট কৰি লিখি ল'বা, আৰু ৱৰ্ক এণ্ড এনাৰ্জি বা এক্সপ্ৰেশ্যন অফ কাইনেটিক এনাৰ্জি, যদি মই ইংৰাজী টাৰ্মটো হৈছে এক্সপ্ৰেশ্যন, মই ইংলিছৰ কাৰণেও কৈ দিছোঁ এক্সপ্ৰেশ্যন ফৰ কাইনেটিক এনাৰ্জি, যে আমি এইটো পঢ়াব গৈছোঁ এক্সপ্ৰেশ্যন ফৰ কাইনেটিক এনাৰ্জি মেথমেটিকেল টাৰ্মছৰ থ্ৰু আমি আগবাঢ়িম। ঠিক আছে, মই বৰ্ডখন বহাই লৈ প্ৰথমৰ পৰাই আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ লগত এই পাঠটো। যে আমি প্ৰথমে কি কৰিম, যে প্ৰকাশ ৰাখি উলিয়াওঁতে আমি ধৰি ল'ম, লেটাছ কনচিডাৰ বা ধৰা হ'ল এম ভৰৰ বস্তু এটাৰ ওপৰত F বল প্ৰয়োগ কৰা হয়। F বল প্ৰয়োগ কৰোঁ। M ভৰৰ বস্তুৰ ওপৰত মই কি বল প্ৰয়োগ কৰিলোঁ, F বল প্ৰয়োগ কৰিলোঁ। সাপোজ এইটো M ভৰৰ বস্তু আছিলে, M ভৰ, তাৰ ওপৰত মই F বল প্ৰয়োগ কৰিলোঁ। F বল প্ৰয়োগ কৰাৰ ফলত বস্তুটো কি ঘটিলে, হৰণ ঘটিলে। এটা হৰণ ঘটিলে, এই হৰণ ঘটিলে S, হৰণ কিমান ঘটিলে, S হৰণ। তেতিয়া বস্তুটো হৰণ ঘটিলে মানে ইয়াৰ কি হ'বলৈ হ'লে, ইয়াৰ অৱস্থাৰ পজিশ্যন মানে কি, অৱস্থানৰ পৰিৱৰ্তন ঘটিলে, অৰ্থাৎ তাৰ কি হ'ল, সি বেগ লাভ কৰিলে। যে এম ভৰৰ বস্তু এটাৰ ওপৰত মই F বল প্ৰয়োগ কৰাত বস্তুটোৱে স্থিৰ অৱস্থাত আছিলে, এইটো স্থিৰ অৱস্থা, স্থিৰ বা ৰেষ্ট বা স্থিৰ অৱস্থাত আছিল। তাৰ সি বেগ এটা লাভ কৰিলে, আৰু বেগ লাভ কৰাৰ ফলত সি কি হ'ল, তাৰ হৰণ ঘটিলে। ধৰা হ'ল সি লাভ কৰা বেগ বেগ হৈছে v, কিন্তু স্থিৰ অৱস্থাত আছিলে। স্থিৰ অৱস্থাত থাকিলে প্ৰাৰম্ভিক বেগ, আমি জানো বেগ দুই প্ৰকাৰ, প্ৰাৰম্ভিক বেগ u ইকুৱেল টু 0, যে যিহেতু বস্তুটো স্থিৰ অৱস্থাত আছে, স্থিৰ অৱস্থাত থকাৰ কাৰণে তাৰ প্ৰাৰম্ভিক বেগ 0 সদায় মনত ৰাখিবা। এতিয়া মই বল প্ৰয়োগ কৰিলোঁ, বল প্ৰয়োগ কৰাৰ লগে লগে তাৰ হৰণ ঘটিলে, আৰু তাৰ সি বেগ পালে, আৰু বেগ পালে আমি জানোৱেই কি হ'ব, ত্বৰণ ঘটিব। আৰু কি ঘটিব, তাৰ ত্বৰণ ঘটিব। বল প্ৰয়োগ কৰিলোঁ, বল প্ৰয়োগ কৰাৰ লগে লগে তাৰ কি হ'ল, ত্বৰণ ঘটিলে। আৰু এই ক্ষেত্ৰত কি হ'ল, কাৰ্য সম্পাদিত হ'ল। সম্পাদিত হোৱা কাৰ্যৰ পৰিমাণ W ইকুৱেল টু Fs। লিখি দিম যে বস্তুটোৰ ওপৰত মই বল প্ৰয়োগ কৰিলোঁ, বল প্ৰয়োগ অৱস্থাৰ পৰিৱৰ্তন ঘটিলে, তাৰ হৰণ S ঘটিলে, সম্পাদিত কাৰ্য S। আকৌ নিউটনৰ যিটো গতিৰ সূত্ৰ, গতিৰ তৃতীয় সূত্ৰ অনুসৰি, যিহেতু তাৰ বেগৰ পৰিৱৰ্তন হৈছে, হৰণ ঘটিছে, গতিৰ সূত্ৰ অনুসৰি বল প্ৰয়োগ কৰিলে স্থিৰ অৱস্থাৰ পৰা গতি লাভ কৰিছে। তৃতীয় সূত্ৰ অনুসৰি দেই, তৃতীয় v স্কোৱাৰ মাইনাছ u স্কোৱাৰ ইকুৱেল টু 2as। যিহেতু ইয়াত u 0, কাৰণ আমি কৈছোৱে বস্তুটো স্থিৰ অৱস্থাৰ পৰা গতি লাভ কৰিছে, v স্কোৱাৰ ইকুৱেল টু 2as বা s ইকুৱেল টু v স্কোৱাৰ বাই 2a। এইটো মই তোমালোকক লিখি দিছো যে s ইকুৱেল টু v স্কোৱাৰ বাই 2a। এইটো মই 2 নম্বৰ সমীকৰণ। আকৌ নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি, দ্বিতীয় সূত্ৰ অনুসৰি আমি পাইছো সেকেণ্ড ল, ফ্ৰম নিউটন সেকেণ্ড ল, F ইকুৱেল টু ma। ইয়াত আমাৰ তিনিটা সূত্ৰ ব্যৱহাৰ হৈছে। এটা কাৰ্যৰ সূত্ৰ যে W ইকুৱেল টু Fs, তাৰমানে গতিৰ সূত্ৰ তৃতীয় সূত্ৰ v স্কোৱাৰ ইকুৱেল টু 2as। যিহেতু প্ৰাৰম্ভিক অৱস্থাত বস্তুটো স্থিৰ অৱস্থাত আছিলে, স্থিৰ অৱস্থাত থাকিলে কি হয়, u 0 হয়, তো s ইকুৱেল টু v স্কোৱাৰ বাই 2as। নিউটনৰ দ্বিতীয় সূত্ৰ আমি ইউজ কৰিলে F ইকুৱেল টু ma। এতিয়া মই কি কৰিম, দ্বিতীয় দুইটা সূত্ৰ প্ৰয়োগ কৰিম W, যে 2 আৰু 3 মান মই যদি W বহাওঁ, W ইকুৱেল টু মই কি পাম, F ৰ জেগাত বহালো মই ma। ঠিক আছে, S ৰ মান কি বহালো, v স্কোৱাৰ বাই 2as, v স্কোৱাৰ বাই কি বহালো, 2as। তো মই লিখি দিম যে সমীকৰণ একত কি বহালো মই, সমীকৰণ 2 আৰু 3, এই সমীকৰণ 2 আৰু 3 মই সমীকৰণ একত বহালো। এতিয়া কি পালো, F ৰ জেগাত বহিলে ma, আৰু S ৰ জেগাত বহিলে v স্কোৱাৰ বাই 2as। তো a কেনসেল গুচি গ'ল, কি থাকিলে mv স্কোৱাৰ ডিভাইডেড বাই 2, বা W ইকুৱেল টু কি হ'ল, হাফ অফ mv স্কোৱাৰ। যে বস্তু এটাৰ
যেতিয়া বল প্ৰয়োগ কৰাত তাৰ হৰণ ঘটোতে সম্পাদিত হোৱা কাৰ্যৰ পৰিমাণ W = half of mv²। এই সম্পাদিত কাৰ্যই বস্তুৰ কি হ'ব গতি শক্তি হিচাপে চিহ্নিত হৈ ৰ'ব বা সঞ্চিত হৈ ৰ'ব। এই বস্তুটোৱে যে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত কি হ'ব এই সম্পাদিত কাৰ্যকে আমি কি বুলি ক'ম গতি শক্তি বুলি ক'ম। EK = half of mv²। EK মানে গতি শক্তিৰ প্ৰকাশ ৰাশি। গতি শক্তি বা ইংৰাজীত কোৱা হয় কাইনেটিক এনাৰ্জি। ইট ইজ দ্য এক্সপ্ৰেছন অফ কাইনেটিক এনাৰ্জি। এইটো গতি শক্তিৰ প্ৰকাশ ৰাশি। তো একেবাৰে সিম্পল পৰীক্ষাত এইটো আহে উলিয়াবলৈ আহে আৰু তোমালোকে খুব অনায়াসে কৰিব পাৰিবা। কি কৰিব পাৰিবা মই একেবাৰে এটা ফুল ব্ৰিফ কৰি দিছোঁ যে কোনো এটা বস্তু স্থিৰ অৱস্থাত আছে তাক F বল প্ৰয়োগ কৰিলোঁ। F বল প্ৰয়োগ কৰাৰ পৰা সি গতি লাভ কৰিলে। গতি লাভ কৰাৰ পৰা হৰণ হ'ল। এই ক্ষেত্ৰত সম্পাদিত কাৰ্য W = Fs। আমি আকৌ গতিৰ সূত্ৰ ইউজ কৰিলোঁ। 3 নম্বৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিলোঁ। 3 নম্বৰ সূত্ৰটো আমি ব্যৱহাৰ কৰি কোনটো সূত্ৰ ব্যৱহাৰ কৰিলোঁ v² - u² = 2as। ইয়াত u টো কিয় 0 হ'ল যে বস্তুটো স্থিৰ অৱস্থাত আছে হয়নে। তো u টো 0 তো v² = 2as। ইয়াৰ পৰা আমি হৰণটো উলিয়ালোঁ কিমান হৰণ হ'ল। তাৰপৰা এই ত্বৰণৰ প্ৰকাশ ৰাশিটো উলিয়াবৰ কাৰণে আমি আকৌ নিউটনৰ তৃতীয় সূত্ৰটো ব্যৱহাৰ কৰিলোঁ। সো তিনিটা সূত্ৰ ব্যৱহাৰ কৰি আমি গতি শক্তি প্ৰকাশ ৰাশিটো উলিয়াব পাৰোঁ। ঠিক আছে। তো মই ভাবিছোঁ তোমালোকে নোট ডাউন কৰি ল'বা আৰু তোমালোকৰ যদি নোটৰ প্ৰয়োজন হয় তেনেহ'লে মোক তোমালোকে কল কৰিব পাৰিবা হোৱাটছআপ কৰিব পাৰিবা মোৰ পাৰ্চনেল নম্বৰ। এতিয়া আমি পালো যে শক্তি আৰু এটা প্ৰকাৰ আছে স্থিতি শক্তি। কি শক্তি বুলি কয় এইটো স্থিতি শক্তি। 1/100 পাৰ্ট অফ এনাৰ্জি স্থিতি শক্তি পটেনচিয়েল এনাৰ্জি। এতিয়া মই সেইদিনাখন ক্লাছত কৈছিলোঁ যে বস্তু এটাই নিজৰ অৱস্থানৰ বাবে যি শক্তি লাভ কৰে তাকে কি বুলি কোৱা হয় স্থিতি শক্তি বুলি কোৱা হয় বা পটেনচিয়েল এনাৰ্জি বুলি কোৱা হয়। নিজৰ অৱস্থানৰ বাবে যি শক্তি লাভ কৰে। স্থিতি শক্তিৰ উদাহৰণ বুলি ক'লে তোমালোকৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যে আমাৰ ধেনুৰ গুণডালৰ ক্ষেত্ৰত থাকিব পাৰে বা তোমালোকে নদী বান্ধৱৰ কথা শুনি আছা। নদী বান্ধত যেতিয়া পানী জমা হৈ থাকে পানীবোৰে কি এটা শক্তি ক্ৰিয়েট কৰে শক্তি এটা উৎপাদন কৰে আৰু এই শক্তি উৎপাদনটো স্থিতি শক্তি এটা উদাহৰণ। এতিয়া স্থিতি শক্তিৰ প্ৰকাশ ৰাশি expression for PE potential energy যে স্থিতি শক্তিৰ প্ৰকাশ ৰাশি। স্থিতি শক্তিৰ প্ৰকাশ ৰাশি কেনেকুৱা স্থিতি শক্তিৰ প্ৰকাশ ৰাশি আমি কি কৰিলোঁ যে m ভৰৰ বস্তু এটা মই ইংৰাজীটো কৈ দিম m ভৰৰ বস্তু এটা সাপোজ এইটো m ভৰৰ বস্তু মই ইয়ালৈ উঠাই দিলোঁ। সাপোজ ইয়াৰ পৰা ইয়াৰ উচ্চতাটো মই কি বুলি কৰিলোঁ এইটো m ভৰৰ বস্তু এটা আছিলে এইটো m ভৰৰ বস্তু এটা তাক মই এই উচ্চতাৰ ইয়াত এই b বিন্দুতে লৈ গ'লোঁ। a বিন্দুৰ পৰা মই b বিন্দুতে লৈ গ'লোঁ। ইয়াৰ উচ্চতাটো মই h যে এই a পৰা b লে এই উচ্চতা অতিক্ৰম কৰি নুঠাওঁতে মই যিমান পৰিমাণৰ কাৰ্য কৰিবলগীয়া হ'ল সেই কাৰ্যকে কি বুলি কোৱা হয় স্থিতি শক্তি হিচাপে সঞ্চিত হৈ ৰ'ব। ইয়াৰ ক্ষেত্ৰত m ভৰৰ বস্তু এটা উঠাব লাগিব কিমান এই উচ্চতাত উঠাব লাগিব। কিমান উচ্চতাত উঠাব লাগিব এই উচ্চতা। আৰু এই ক্ষেত্ৰত তোমাক কোনে প্ৰভাৱ পেলাব যি মাধ্যাকৰ্ষণিক ত্বৰণ। আমি মই তোমালোকক কৈছিলোঁ ওপৰলৈ উঠা নমা কৰাৰ ক্ষেত্ৰত কোনে ক্ৰিয়া কৰিব পাৰিব মাধ্যাকৰ্ষণিক ত্বৰণ। তো স্থিতি শক্তিৰ যিটো প্ৰকাশ ৰাশি PE = mgh। m is the mass of the object, g is the acceleration due to gravity and h is the height where we have to take the object। ঠিক আছে। এইটো হৈছে স্থিতি শক্তিৰ প্ৰকাশ ৰাশি PE। আমি EPU বুলি কওঁ PE বুলি কওঁ পটেনচিয়েল এনাৰ্জি = mgh। যে m ভৰৰ বস্তু এটা এই উচ্চতালৈ উঠাবলৈ হ'লে আমি কিমান পৰিমাণৰ কাৰ্য কৰিবলগীয়া হয় EP = mgh। এতিয়া সেইদিনাখন মই তোমাক কৈছিলোঁ যে শক্তিৰ সংৰক্ষণৰ সূত্ৰ law of conservation of energy শক্তিৰ সংৰক্ষণৰ সূত্ৰ শক্তিৰ সংৰক্ষণৰ সূত্ৰ আমি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ পঢ়িছোঁ ক্লাছ 9ত। শক্তিৰ সংৰক্ষণৰ সূত্ৰ মানে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি যে শক্তি কেতিয়াও সৃষ্টি কৰিব নোৱাৰে শক্তি বিনাশ বা ধ্বংস কৰিব নোৱাৰে। মাত্ৰ এটা শক্তিৰ পৰা আনটা শক্তিলৈ কি কৰিব পাৰি ৰূপান্তৰহে কৰিব পাৰি। Energy can neither be created nor be destroyed. It can transfer from one object to another. Suppose এই হাত দুখন মই বল প্ৰয়োগ কৰিলোঁ যান্ত্ৰিক শক্তি প্ৰয়োগ কৰিলোঁ তাপ উৎপন্ন হৈ গ'ল কি ওলালে তাপ শক্তি ওলালে। দেখিছা এইটো যে শক্তি কি হ'ল ৰূপান্তৰ ঘটে তোমালোকৰ চকুৰ আগতে। এতিয়া শক্তিৰ সংৰক্ষণ সূত্ৰটোৰ প্ৰমাণ সূত্ৰটো মই ক'লোৱে যে শক্তিৰ সৃষ্টিও নহয় বিনাশো নহয় শক্তিৰ মান একে থাকিব ই ৰূপান্তৰহে হ'ব। এতিয়া সংৰক্ষণৰ সূত্ৰৰ কি হ'ব লাগিব প্ৰমাণ বা প্ৰুফ একেবাৰে সিম্পল। এইটো পৰীক্ষাত খুব আহি থকা বস্তু দেই। প্ৰমাণ
তো প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব মই যে স্থিতি শক্তি বুজাইছো তেনেকৈ এটা পইণ্ট ললো সাপোজ পইণ্ট ওলালো এইটো এ পইণ্ট এইটো সি পইণ্ট আৰু এ পৰা সি পইণ্টৰ মাজত যিটো উচ্চতা সেইটো মই কি বুলি ক'লো এইচ বুলি ক'লো কি বুলি ক'লো মই এইচ বুলি ক'লো তাৰ মাজতে মই আন এটা পইণ্ট ললো এই পইণ্টটো মই দিলো বি আৰু এ পইণ্টটো গ্ৰাউণ্ডৰ পৰা উচ্চতা এইখিনি পৰা এইখিনি উচ্চতা এক্স আৰু এইখিনি পৰা উচ্চতা কিমান হ'ব এইচৰ পৰা যদি এক্স মাইনাছ মই কৰোঁ তেনেহ'লে এই বি পইণ্টটো উচ্চতা কিমান এইচ মাইনাছ এক্স সাপোজ এইটো হৈছে আমাৰ পইণ্ট এ বি চি এ গোটেই উচ্চতাটো কিমান বুলি ক'লো মই এই গোটেই উচ্চতাটো হৈছে এইচ ঠিক আছে আৰু এই বি মাজৰ এই বি পইণ্টত কি হ'ল বস্তুটোৰ উচ্চতা এক্স সাপোজ এই বস্তুটোৰ ভৰ এম ভৰৰ বস্তুটা মই ওপৰত থৈ দিম থৈ দিয়াৰ লগে লগে সি এ বিন্দুত আছে এই ক্ষেত্ৰত কি হ'ব বস্তুটো স্থিৰ অৱস্থাত আছে বস্তুটো কি হৈ আছে স্থিৰ অৱস্থাত আছে আৰু বস্তুটো স্থিৰ অৱস্থাত থাকিব তাৰ কি হ'ব তাৰ গতি শক্তি 0 তাৰ পটেনশিয়াল এনাৰ্জি বা স্থিতি শক্তি থাকিব when a particle is in rest then its kinetic energy is 0 সাপোজ এই বস্তুটো ইয়াত আছিল এইটো উচ্চতাত আছিল তাৰপৰা ই বি বিন্দুত থাকিব তাৰপৰা আমি সি বিন্দুত কি অৱস্থাত পৰিব চাওঁ যেহেতু ক'লো মই এ বিন্দুৰ কথা ক'লো মই এ বিন্দুত since যেহেতু the object বা বস্তুটো is in rest অৰ্থাৎ v equal to 0 ইয়াত কি v equal to 0 তেনেহ'লে কি হ'ব ই কে কাইনেটিক এনাৰ্জি বা গতি শক্তি 0 গতি শক্তি কি হ'ব 0 গতি শক্তি 0 ইয়াত তাৰ বস্তুটো হৈ আছে এতিয়া হি এইটো অৱস্থাত আছে এই অৱস্থাত হাইট কিমান h উচ্চতা h হাইট h তো এই ক্ষেত্ৰত উচ্চতা বা তাৰ অৱস্থানৰ কাৰণে হি কি শক্তি লাভ কৰিব স্থিতি শক্তি ep equal to mgh ep equal to কি বুলি ক'লো মই mgh তে এই বিন্দুত মুঠ শক্তি টোটাল এনাৰ্জি at point A EA equal to মই দুটা যোগ কৰিব লাগিব EP plus EK গতি শক্তি আৰু স্থিতি শক্তি তো গতি শক্তি ভ্যালুটো মই কি স্থিতি শক্তি ভ্যালু mgh আৰু গতি শক্তি ভ্যালুটো 0 অৰ্থাৎ এই বিন্দুটোত কি হ'ল মুঠ শক্তি এই বস্তুটোৰ মুঠ শক্তি কি হ'ল mgh ঠিক আছে এই বস্তুটো এই ক্ষেত্ৰত মুঠ শক্তি কি হ'ল mgh এতিয়া কি হ'ল কিছু সময়ৰ পিছত মই এই বস্তুটো m ভৰ লগত এটা বলে এই বলটো মই লাহেকৈ কি হ'ল তললৈ মুক্ত পতন ঘটালো আফটাৰ ফিউ মিনিটছ বা কিছু সময়ৰ পিছত মই কি কৰিলো এই যিটো বল এটা মুঠত আছিল বা যিটো মই কিবা অবজেক্ট কৰি ধৰি ললো সেই অবজেক্টটো মই কি হ'ল তলতে পেলাবলৈ আৰম্ভ কৰিলো তললৈ পেলাবলৈ আৰম্ভ কৰি এট পইণ্ট বি বিন্দু তোমালোকক এটা মই এতিয়াই কথা কওঁ যদি কোনো এটা বস্তু ওপৰলৈ যায় তাৰ প্ৰাৰম্ভিক বেগ থাকে তাৰ অন্তিম বেগ নাথাকে তাৰ ইউহে থাকে যেতিয়া বস্তু তললৈ নামি আছে মুক্ত পতন ঘটিছে তাৰ প্ৰাৰম্ভিক বেগ ইউ নাথাকে ভিহে থাকে এট পইণ্ট বি এটা বি বিন্দুৰ কথা পাতিছোঁ বি বিন্দুত আমাৰ কি হ'ল বস্তুটোৰ বেগ মই ধৰিলোঁ লেট ভেলচিটি অফ দ্য অবজেক্ট বস্তুটোৰ বেগ মই কি বুলি কৈলোঁ বস্তুটোৰ বেগ মই ভি বুলি ধৰিলোঁ বা ভেলচিটি অফ দ্য পাৰ্টিকল ইজ ভি এতিয়া নিউটনৰ দ্বিতীয় সূত্ৰনি ভি স্কোৱাৰ প্লাছ ইউ স্কোৱাৰ ইকুৱেল টুৱাইছ এছ কিন্তু ইয়াৰ সূত্ৰটো অলপ প্ৰব্লেম হ'ব যিহেতু উচ্চতা কৰা আছে আপ এণ্ড ডাউনৰ কথা আছে তেতিয়া কি হ'ব ভি স্কোৱাৰ ইউ মানটো 0 বুলি মই কৈছিলোঁ যেতিয়া বস্তু তললৈ নামে তেতিয়া ইয়াৰ প্ৰাৰম্ভিক বেগ সদায় 0 এ জি এইচ এতিয়া ভি স্কোৱাৰ ইকুৱেল টু 2gh এতিয়া তোমালোকে মোক প্ৰশ্ন কৰিবা ছাৰ ইয়াত ত্বৰণৰ মানটো ঋণাত্মক কিয় হ'ল যেতিয়া বস্তুটা পৃথিৱীৰ মাধ্যাকৰ্ষণ ত্বৰণৰ পৰা আঁতৰি কেন্দ্ৰৰ পৰা আঁতৰি যায় পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰখনত আঁতৰি যায় তেতিয়া জি ভেলুটো নেগেটিভ হয় ওকে জি ভেলুটো কি হয় নেগেটিভ হয় কিন্তু যেতিয়া বস্তুটা পৃথিৱীৰ কেন্দ্ৰৰ দিশলৈ আহে মাধ্যাকৰ্ষণ শক্তি টানি আনে তেতিয়া সদায় মাধ্যাকৰ্ষণ শক্তিৰ জি ভেলুটো সদায় কি হ'ব পজিটিভ হ'ব অলৱেজ ৰিমেম্বাৰ ক্লাছ 11 12 চবতে তোমালোকে বিজ্ঞান পঢ়িবা ছায়েন্সত পঢ়িবা এইকেইটা কথা কনচেপ্ট তোমালোকক লাগিব ঠিক আছে এতিয়া মই ভি স্কোৱাৰ ইকুৱেল কি কৰিম টুৱাইছ জি এছ এটা বস্তুটোৰ গতি শক্তি ই কে ইকুৱেল হাফ অফ এম ভি স্কোৱাৰ নহয়নে এতিয়া হাফ অফ কি পাম এম ভি স্কোৱাৰ ভেলু 2gh 2টো গুচি গ'ল আমি পালোঁ mgh ঠিক হ'ল এতিয়া স্থিতি শক্তি উলিয়াব লাগে ই পি অৱস্থান এম যিটো আছেই খালি কথা এটা হ'ল h মাইনাছ x মানে এইডোখৰ x এইডোখৰ ধৰিলে x এতিয়া আমি ইয়াৰ হাইটটো কিমান উলিয়াব লাগিব h মাইনাছ x ইয়াৰ পৰা এইডোখৰ বিয়োগ কৰিলে আমি মুঠ উচ্চতাৰ পৰা x ৰ মানটো বিয়োগ কৰি দিয়াৰ লগে লগে আমি ইয়াৰ হাইটটো পাম অৰ্থাৎ h মাইনাছ x তো mgh মাইনাছ mgx ঠিক আছে তো মই কি কৰিম এতিয়া
বি বিন্দুত মুঠ শক্তি ই বি, মুঠ টোটেল এনাৰ্জি পইণ্ট বি, টোটেল এনাৰ্জি পইণ্ট বি ক'লে ই পি প্লাছ ই কে। আমি প্ৰায় শেষ পৰ্যায়ে পাইছোহি আৰু তোমালোকে ধৈৰ্য ধৰি কামটো কৰিব লাগিব যাতে তোমালোকে হেৰিটো নেহেৰুৱা, ঠিক আছে। সৰি, এইটো আমি এক্সৰ হাইটৰ কথা কৈছোঁ। আমি যেতিয়া আমি কৰি এইটো জি এক্স দেই, এইটো জি এক্স, কাৰণ আমি এক্সৰ হাইটৰ কথা কৰিম, এইটো জি এক্স কৰিলে আমাৰ সুবিধা হ'ব, এইটো এম জি এক্স, কাৰণ আমি এইটো এই হাইটটো বি হাইটটো লৈছোঁতো, ঠিক আছে। এম জি এইচ তাৰপৰা এম জি এক্স প্লাছ এম জি এক্স। আৰু এইটো কিয় এক্স হ'লো, কাৰণ আমি বি বিন্দুটোত তাৰ গতি শক্তি, কাৰণ বস্তুটো এ বি বিন্দুত আছে, এইটো এক্স এটা হাইট, তো এম জি এক্স কটাকটি গ'ল, ই পি গ'ল এম জি এক্স। আৰু আমি যদি ভাবিব পাৰোঁ যে গতি শক্তিটো ছাৰে এক্স ল'লে, কিন্তু স্থিতি শক্তিটো কিয় এইচ মাইনাছ এক্স ল'লে, কাৰণ এইটো অৱস্থান আৰু এইটো কি হ'ল বিন্দুৰ দূৰত্বটো অতিক্ৰম কৰা দূৰত্ব, ই তলে নামি অহা অৱস্থাত, আৰু এইডোখৰত তাৰ মুঠ হাইটটো তো এইচ মাইনাছ, ঠিক আছে, ই পি ইকুৱেল টু এম জি এইচ। এতিয়া আমি চি বিন্দুৰ কথা পাতিম। চি বিন্দুত কি হ'ব, যে একদম গ্ৰাউণ্ড মাটিত, আৰু চি বিন্দু মাটিত, চি বিন্দুত সি আহি পানি মাটি পালে, সেই বস্তুটো মাটিত পৰা অৱস্থাত কি হ'ব, এতিয়া যেতিয়া বস্তুটো আহি পানি চি বিন্দুত পৰিলেহি, আহি মাটিত পৰিলেহি, মাটিত পৰা অৱস্থাত তাৰ গতি শক্তি কি হ'ব, এই ক্ষেত্ৰত কি হ'ব, ভি স্কুৱাৰ আমি ফৰ্মুলা ইউ স্কুৱাৰ প্লাছ টুৱাইচ জি, আমি কি ল'লোঁ এছ, ডাইৰেক্ট এইচ, কাৰণ মুঠ উচ্চতা এইচ আহিলে আৰু ভি স্কুৱাৰ ইকুৱেল টু কিমান, ইউটো যিহেতু 0 টু জি এইচ, ঠিক আছে। গতি শক্তি ই কে ইকুৱেল টু হাফ অফ এম ভি স্কুৱাৰ, হাফ এম টু জি এইচ, টু গুচি গ'ল এম জি এইচ। এতিয়া তোমালোকে ভাবিবা স্থিতি শক্তি কিমান হ'ব, স্থিতি শক্তি এইটো অঞ্চলত কিমান হ'ব, স্থিতি শক্তিৰ মান কি হ'ব, 0, কাৰণ বস্তুটো ইয়াত মাটিত পৰিব লৈছে, মাটিত পৰাৰ লগে লগে ইয়াত কি হ'ব, ই পি ইকুৱেল টু কি হ'ব 0। ইয়াতে কি টোটেল এনাৰ্জি ই চি ইকুৱেল টু 0 প্লাছ এম জি এইচ, এতিয়া মাটিৰ পৰা আগে আগে আমাৰ ইয়াৰ যিটো আমি স্থিতি শক্তি সেইটো উলিয়ালো, যে তিনিটা বিন্দুত কি হৈছে, বস্তু এটাৰ মুঠ শক্তি কি হৈছে, সংৰক্ষণ হৈছে। এই বিন্দুটো হৈছে, বি বিন্দুটো হৈছে, আৰু চি বিন্দুটো হৈছে। মুঠ বিন্দুত কি হৈছে, এই কণাটোৰ যোৱা বস্তুটোৰ স্থিতি শক্তিৰ মান সংৰক্ষণ হৈছে। তোমালোকে সুন্দৰভাৱে এই প্ৰশ্নটো ডিছক্ৰাইব কৰিব পাৰিবা, পৰীক্ষাত আহি থাকে জেনেৰেলি, আৰু তোমালোকেও এইটো সুন্দৰকৈ কৰিব লাগিব। সেইটো খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে, যে শক্তি সংৰক্ষণ সূত্ৰটো প্ৰকাশ কৰা। ইয়াৰ পিছতে ক্ষমতা, মই শ্বৰ্ট কৰিছোঁ, যে ক্ষমতা কি, যে শক্তি সম্পাদনৰ শাৰীৰিক হৈছে ক্ষমতা। নিৰ্দিষ্ট সময়ত যিমানটো শক্তি ব্যৱহৃত হয় তাকে কি বুলি কোৱা হয়, ক্ষমতা বুলি কোৱা হয়। পি ইকুৱেল টু ডাব্লিউ বাই টি, বা সম্পাদ্য কাৰ্য পৰিমাণকে কি বুলি কয়, ক্ষমতা বুলি কয়। যে নিৰ্দিষ্ট সময়ত যিমান কাৰ্য সম্পাদন হয়, আৰু কাৰ্য এচাইকক কি বুলি ক'লো মই, ক্ষমতাৰ এচাইকক ৱাট। ঠিক তেনেকৈ ডাঙৰ ৱাট একক হৈছে ৱাটৰ কিলোৱাট, মেগাৱাট। ঠিক তেনেকৈ তোমাৰ হৰ্চ পাৱাৰ আছে, তাৰপৰা শক্তিৰ ব্যৱহাৰী একক আছে 1 কিলোৱাট আৱাৰ। 1 কিলোৱাট আৱাৰ তুমি শক্তিৰ বাণিজ্যিক যদি কভাৰ কৰা 1000 ৱাট ইনটু, যদি 1 ঘণ্টাত কিমান মিনিট থাকে, কিমান ছেকেণ্ড, 600 ছেকেণ্ড, তো 36000000 হৈ গ'ল 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল। আমি জুললৈ এইটো কি কৰিব পাৰোঁ, কনভাৰ্ট কৰিব পাৰোঁ, ৱাট ছেকেণ্ড বা মিটাৰ কি বুলি কওঁ, জুললৈ কনভাৰ্ট কৰিব পাৰোঁ। আমি এই বিষয়ে আৰু অলপ আলোচনা কৰিম, আমাৰ গাণিতিক সমস্যা বহুত আছে, সেই বিষয়ে আলোচনা কৰিম। আজিলৈ তোমালোকৰ লগত মই ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে ক্লাছটো ভাল পাবা, আৰু কিবা নোযোৱা থাকিলে মোক সুধিবা বুলি আশা ৰাখি ক্লাছটো সমাপ্ত। ধন্যবাদ।